ডেকাৰবৰী ক্ৰীড়া সন্থাৰ উদ্যোগত জুবিন গাৰ্গ সোঁৱৰণী ষষ্ঠ বাৰ্ষিক ডেকাৰবৰী ক্ৰিকেট প্ৰিমিয়াৰ লীগৰ খেলুৱৈ ক্ৰিকেট খেল ভালপোৱা সৰ্বকৰ এখন বিশেষ গাঁওখনৰ ক্ৰিকেট প্ৰতিযোগিতাখনে ইতিমধ্যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে যিখন ক্ৰিকেট প্ৰতিযোগিতা জনকণ্ঠ জুবিন গাৰ্গে পত্নীসহ উপস্থিত থাকি চূড়ান্ত খেল উপভোগ কৰাৰ লগতে প্ৰশংসা কৰিছিল আমি ক'বলৈ ওলাইছো বৰপেটা জিলাৰ ঐতিহাসিক সৰ্বকৰ ডেকাৰবৰী ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা কেইবা বছৰো ধৰি ডেকাৰবৰী ক্ৰিকেট প্ৰিমিয়াৰ লীগ অনুষ্ঠিত কৰি ৰাখিছে এইবাৰ 2026 চনৰ ষষ্ঠ সংস্কৰণটো হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপৰত উৎসৰ্গিত কৰিছে ইয়াৰ আমঠু জুবিন সোঁৱৰণী ডেকাৰবৰী ক্ৰিকেট প্ৰিমিয়াৰ লীগটো 24 জানুৱাৰীৰ পৰা 26 জানুৱাৰীকৈ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিব আজি সন্ধিয়া গাঁওখনৰ চাৰিবাট প্ৰাংগণত প্ৰতিযোগিতাৰ বাবে খেলুৱৈ ক্ৰয় অনুষ্ঠিত হয় আজি এই খেলুৱৈ ক্ৰয়ত অভয়পুৰী নৰ্থ ইষ্ট ডিউ টাইম গুৱাহাটীৰ গেলেক্সি স্পৰ্টছ ক্লাব গেলেক্সি নৰ্থ গুৱাহাটী কয়াকুছিৰ MC ব্লাষ্টাৰ হাউলিৰ ফিন্স 11 ডেকাবৰী JG কেউটকুছিৰ দুটাৰ NGO ছুপাৰ কিং CSK আদি দল উপস্থিত থাকে সৰ্বকৰ পৰা চাহিজুল আলীৰ ৰিপৰ্ট ইনসাইট